हेलो एवरीवन नमस्कार और मोर नतुन ब्लगले आपलोक सकलोके स्वागतम जनाइছো आशा करूँ सकलोए भाले कुशले आछे जी सकले मोर आगर भिडिओটো चाइছে तेलुके निश्चय गम पाइছে मोर रिसेंटली बिया गइছে और बियार पिছত मोर एटु प्रथमটো ब्लग बियार आगते मैं शेखर ब्लगটো दिसिलो आमार घरत किन्तु एतिया बियार पिছত मोर प्रथमটো ब्लग हबो शहुरर घरर পৰা सो बिहु जेतिया आही আছে অকমান প্ৰিপাৰেচনতে চলিবই सो ভাবিলো তাৰ ওপৰতে অকমান ভিডিও এটা বনাও আৰু আপোনালোকৰ লগত শেয়াৰ কৰো सो বলক ভিডিওটো আৰম্ভ কৰো এয়া মা আৰু বয়ে ঠেকি দি আছে পিঠাগুৰি চালি আছে মায়ে ইফালে পিছে ময়ো অকমান হেল্প কৰি দিলো যেনিবা বেছি সময় নহয় পিছত গৈ পেলে আমি মিক্সিতে খুন্দিব লগা হ'ল কাৰণ বহুত বেছি পিঠাগুৰি আছিলে এইফালে এবাৰ মিক্সিতে আহি গলো এয়া সাসু মায়ে মোক চালি দিয়াত সহায় কৰি আছে আৰু মই পিছি আছো তেও চালি আছে এয়া কৰি আছো বহুত সময় ধৰি তাৰ পিছতে আকৌ গধূলি সময় পিঠা বনাব লাগিব যেহেতু এইখিনি ৰেডি কৰি লও আমি আৰু এয়া নাৰিকল ৰুকিছিলো মই মায়ে গুড় দি পেলাই ধুনীয়াকে পগাই আছে হৈয়ে গ'ল আৰু এইখিনি এয়া পিঠা বনোৱা ষ্টাৰ্ট দি দিছো বিয়াৰ পিছত প্ৰথমবাৰ নাৰিকল পিঠা বনাইছো আগতেও তেনেকুৱা বনোৱা হোৱা নাছিলে কিন্তু এবাৰ প্ৰথম সেই কাৰণে চাগে অকমান ষ্টাৰ্টিংতে কেইখনমান ভাঙিলে যেনিবা দেখিবলৈ পাইছে কিন্তু পিছত ঠিক হ'ল গুটেখিনি ভালকে পাৰি গলো পিছত কিন্তু ভিডিওহে কৰা নহল কাৰণ কেমেৰা ধৰা মানুহ নাই আনফালে ডাঙৰ বৌ পিঠা বনাত লাগি গৈছে দুয়োগৰাকী খুব পিঠা বনালো এবাৰ এয়া আমাৰ নাৰিকল পিঠা ৰেডি হৈ গ'ল আৰু ভাবিলো ঘৰৰ মানুহে খাবলে কাটা নিমকি বনাও তাৰ কাৰণে দৈটো মাৰি থৈ দিছো আটা আৰু ময়দা মিক্স আছে আৰু লগতে কালজিৰা আৰু চফগুটিও দি দিছিলো আধা ঘণ্টামান হ'ল এনেকৈ থোৱা আৰু এতিয়া বনাব পৰা হৈছে আৰু এয়া অকণমানকে ফ্ৰাই কৰি লৈছো দেখাত বৰ বেছি ভাল হোৱা নাই কিন্তু খাবলৈ বঢ়িয়া হৈছিল আৰু এইখিনি ৰেডি হৈ গ'ল এতিয়া অকমান ঠাণ্ডা হোৱাৰ পিছতে ক্ৰিস্পি হৈছে গৰমে গৰমে হেমিকি থাকে পিছত কিন্তু হৈ যায় আমাৰ ওচৰতে থকা ভণ্টি এজনী আহিছিল তাই মুকলি বিহুলৈ যাব এই কাৰণে অকমান মেকআপ কৰি দিব লাগে দেখিবলৈ পাইছে চাগে একদম সিম্পল লুক এটা দিছো আজি মোৰ কেমেৰা ধৰত হেল্প কৰি আছে মোৰ বৌ ডাঙৰ বৌ হাই আপোনালোকে দেখিছে নিশ্চয় আইনাত ধুনীয়াকে ওলাই আছিল আৰু আজি আমি দুইজনীয়া চাদৰ মেখেলা পিন্ধি লৈছো বিহু বুলি আৰু আজিটো গৰু বিহু তথাপিও মানে আজিৰ পৰা যেহেতু বিহু সেই কাৰণে আমি দুজনীয়া চাদৰ মেখেলা পিন্ধি লৈছো দিনটো পিন্ধি থাকিম দেই ওকে দিনটো পিন্ধি থাকিম আৰু এনেটো চান্স নাপায় পিন্ধিবলৈ সেই কাৰণে আজি পিন্ধি থাকিম বুলি ভাবিছো আৰু এয়া শুনো এতিয়া চুলিখিনি অকমান ঠিকঠাক কৰি দিও ৰেডি ভাল লাগিছে নে সেইফালে এবাৰ চাই দিয়া ভাল লাগিছে নে জনাবচোন আপোনালোকেও দেৰিকৈ হলেও ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা সকলোকে জনালো আৰু আজি ভিডিওটো ইমানতে সামৰিছো যদি ভাল লাগিছে প্লিজ লাইক কৰিব আৰু যিসকলে মোক নতুনকৈ চাই আছে তেওঁলোকে প্লিজ সাবস্ক্ৰাইব কৰি দিব আগলৈ আৰু ভাল ভিডিও দিবলৈ চেষ্টা কৰিম আজিলৈ ইমানে ভিডিওটো চাবৰ বাবে থ্যাংক ইউ সো মাচ